গাইজ আজি আমি পাহাৰলৈ আহিলো কঠীয়া তুলিবলৈ। এইটো মোৰ মাজু ভাইটি, এইটো মোৰ সৰু ভাইটি। আমি এতিয়া আহিলো, এতিয়া ঘৰত যাব ওলাইছো। এতিয়া আমি কঠীয়া উঠালো, লেতেৰা হৈ আছো বহুত। এয়া কঠীয়া উঠালো, বৰ ৱেট, মাটিয়ে চাটি এয়া কি আৰু। আহিলো আমি, এতিয়া যাম ঘৰলৈ যাম আৰু এতিয়া। এইয়া এইফালে চোৱা, এইবোৰ কঠীয়া, এইবোৰ। আৰু যোৱাকালি বোলে ইয়াতে ঘটনা এটা হৈ গৈছে, মানে এজনী ডাঙৰ ছাগলী এজনী মাৰি লৈ গৈছে। ইয়াতে দেখাই আছো আমি, ছাগলীজনী মাৰি লৈ গ'ল। ছাগলীজনী মাৰি লৈ মানে সিহঁতে ইয়াতে মানে কুটি বাচি লৈ গৈ ঘৰত এইটো বস্তাটো, এই বস্তাটো মানে এইবোৰ পিপই আগুৰি আছে। তাৰমানে চোৱাহা কৰি দিলে আৰু ছাগলীজনীক।